নমস্কাৰ ৱেলকাম টু মাই চেনেল জেচি লাইফ এণ্ড ব্লগছ। আজি মই আপোনালোকক নিউজ পেপাৰ পৰা কেনেদৰে এটা কলম ষ্টেণ্ড বনাব পাৰি দেখাব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। মই কেনেদৰে বনাবলৈ যত্ন কৰিছোঁ, আহক চাওঁ ভিডিঅ'টো। পেলনীয়া নিউজ পেপাৰ পৰা কেনেদৰে বনাব পাৰি চাওকচোন। নিউজ পেপাৰ পৰা আৰু বহুতো এনেদৰে নিজে আইডিয়া কৰি কিছুমান বস্তু বনাব পাৰি। আপোনালোকে চাওক আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এনেদৰে বনাই কলম পেঞ্চিলবিলাক এনেদৰে এই ষ্টেণ্ডটোত ভৰাই ৰাখিব পাৰি। পেলনীয়া বস্তুৰ ব্যৱহাৰ কৰি আজি দেখালোঁ, আপোনালোকেও চাবচোন। দৰ্জাৰ চৌকাঠৰ কাৰণে ৰং আনি থৈছিলে, মই সেই ৰংটোকে লগাই দিলোঁ। ৰংটো লগাই দিয়াৰ কাৰণে ইমান পচন্দৰ মোৰ নহ'ল, তথাপি ভিডিঅ'টো কৰি আপোনালোকক দেখালোঁ, চাব আৰু